10 বছৰ সীমান্তৱৰ্তী জিলাত 32% বৃদ্ধি মুছলমানৰ জনসংখ্যা। ধুবুৰী, কৰিমগঞ্জ, দক্ষিণ শালমৰা, কাছাৰ, অছাহাবি হাৰত সলনি জনগাঁথনি। উত্তৰ প্ৰদেশ আৰু অসমত আন্তঃৰাষ্ট্ৰীয় সীমান্তেৰে সংযুক্ত জিলাসমূহত বিগত 10 বছৰৰ অপ্ৰত্যাশিতভাৱে সলনি হৈছে জনগাঁথনি। কেন্দ্ৰীয় চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো এই সন্দৰ্ভত প্ৰকাশ পাইছে বাতৰি। গাঁও পঞ্চায়তৰ তথ্যৰ আধাৰত উত্তৰ প্ৰদেশ আৰু অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পৃথকে প্ৰতিবেদন প্ৰেৰণ কৰিছে। দুয়োখন প্ৰতিবেদনত কোৱা হৈছে যে সীমান্তত থকা জিলাসমূহত মুছলমান জনসংখ্যা 2011 তুলনাত 32% বৃদ্ধি পাইছে। সমগ্ৰ দেশত এই বৃদ্ধিৰ হাৰ 10ৰ পৰা 15%ৰ মাজত। অৰ্থাৎ মুছলমান জনসংখ্যা স্বাভাৱিকভাৱে 20%লৈ বৃদ্ধি পাইছে। নিৰাপত্তা সংস্থা আৰু ৰাজ্য আৰক্ষীয়ে এই জনগাঁথনিৰ পৰিৱৰ্তনক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অতি সংবেদনশীল বুলি অনুভৱ কৰিছে। সেই দুয়োখন ৰাজ্যই পৰামৰ্শ আগবঢ়াইছে যে BSFৰ অধিকাৰ ক্ষেত্ৰৰ পৰিসৰ 50 কিলোমিটাৰৰ পৰা 100 কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। অৰ্থাৎ সীমান্তৰ পৰা 100 কিলোমিটাৰ পৰ্যন্ত তদন্ত আৰু তালাচীৰ অধিকাৰ থাকিব BSFৰ।